Hello guys, hi. আজি মই লৈ আহিছোঁ পেপচি কোম্পানী এইটো ৰেফ্ৰিজাৰেটৰ। এইটো বহুত ডাঙৰ ৰেফ্ৰিজাৰেটৰ হয়, ডাঙৰ ৰেফ্ৰিজাৰেটৰ বহুত ডাঙৰ হয়। চাওক ইমান বস্তু কাটি যায় ইয়াত। এইটো পেপচিৰ পৰা কেনেকৈ পায় আপোনালোকক মই কৈ দিছোঁ। আপুনি ফিজটো এপ্লাই কৰিব পাৰে পেপচি কোম্পানীৰ পৰা। তাৰপিছত আপোনাৰ মাল ভৰাব লাগিব 20,000, 15,000, তেতিয়া এই ফিজটো আপোনাৰ দিব। এই ফিজটো পেপচিৰ পৰা দিয়ে, ভাল লাগে চাই পেলাই। এইটো চাওক পেপচি আছে, এটা বস্তু দেখাই আছোঁ। এইটো চাওক আমুল কুল বা পেপচি বটলটো ঢাকনিটো খুলিবৰ কাৰণে এই চিষ্টেমটো দিছে। ওপৰত ইমান ধুনীয়া লিখা থাকে পেপচি বুলি, দেখাই আছোঁ। বহুত ঠাণ্ডা হয়, ওপৰত ফেন আছে। ধুনীয়া ফ্ৰিজ। লাগিলে ফ্ৰিজৰ মানে কেনেকুৱা ফ্ৰিজটো পায় এইটো মই দেখালোঁ আজি। দেখি থাকিব আমাৰ নেক্সট এপিছড আৰু নেক্সট ভিডিঅ'। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল ডিপ ব্লগ এণ্টাৰটেইনমেণ্ট আৰু বেল বটনটো চুইচটো অন কৰি দিব। অ'কে, বাই।